মসজিদে আকাশা কি আৰু ইয়াৰ গুৰুত্ব আৰু মহত্ব কি অতি পৰিতাপৰ বিষয় যে আমাৰ অধিকাংশ মুছলমানসকলে নাজানে যে মুছলমানসকলৰ ওচৰত মছজিদে আকাশা কিয় ইমান গুৰুত্বপূৰ্ণ য'ত ইহুদীসকলে সমগ্ৰ ফিলিস্তিন দখল কৰি আছে তাত মাত্ৰ 14 একৰ ঠাইৰ বাবে ইমান অত্যাচাৰ নিৰ্যাতনৰ পিছতো ফিলিস্তিনৰ মুছলমানসকল বাৰে বাৰে মছজিদৰ ফালে ধাবিত হৈ আছে কিয় মছজিদে আকাশৰ বিষয়ে অলপ বিশ্লেষণ ইয়াত আছে হযৰত ইব্ৰাহিম আৰু মুছা আলাইহিছ সালাম সহ অসংখ্য নবী ৰসুলৰ কবৰ ইয়াত আল্লাহৰ মহানবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে সকলো নবী ৰসুলসকল আৰু ফেৰিস্তাসকলক লৈ নামাজ পঢ়িছিল সেই জামাতৰ ইমাম আছিল মহানবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আৰু এই জামাতত প্ৰায় 24000 নবী আৰু ৰসুলসকল উপস্থিত আছিল ইয়াৰ পৰা মহানবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বুৰাকত উঠি আল্লাহৰ লগত সাক্ষাৎ কৰা উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিছিল অৰ্থাৎ মেৰাজৰ যাত্ৰা এই মছজিদ নিৰ্মাণত সংযুক্ত হৈ আছে হযৰত আদম আৰু সুলাইমান আলাইহিছ সালামৰ নাম ইয়াত জড়িত হৈ আছে খলিফা হযৰত উমৰ ৰাদিয়াল্লাহু আনহুৰ সেই বিখ্যাত উত্তৰ বিৰল ঘটনা ইয়াত জড়িত হৈ আছে জিয়া গ্ৰেট সুলতান সালাউদ্দিন আইয়ুবীৰ অসংখ্য স্মৃতি এই মছজিদৰ পাথৰত লিখা আছে সম্পূৰ্ণ সূৰা ইয়াছিন এই মছজিদৰ বাবে জিনসকলক দি পাথৰ অনা হৈছিল গভীৰ সাগৰৰ তল দেশৰ পৰা যিবিলাক কিনা কোনো মানুহৰ পক্ষে অসম্ভৱ এই মছজিদত 2 ৰাকাত নামাজ আদায় কৰিলে আমলত 25000 ৰাকাত নামাজৰ পৰিমাণে সওয়াব লিখা হয় পবিত্ৰ কোৰাণৰ মধ্যভাগত মহান আল্লাহে এই মছজিদৰ আলোচনা কৰিছে মছজিদে আকাশা সমগ্ৰ বিশ্ববাসী মুছলমানসকলৰ প্ৰথম কিবলা